উজাগৰি ৰাতি। কবি প্ৰিন্স বাবুল। পাঠ গীতচন্দনা হাজৰিকা। টোপনি অহা নাই, উজাগৰি আছো, সেইবাবে মমডাল জ্বলাই ললো। পশ্চিমৰ মলয়া বতাহজাকে ফিৰ ফিৰকৈ মোৰ কোঠাত সোমাইছে। বৰ আমোদ পাইছো। তোমালৈ আজি বৰকৈ মনত পৰিছে অ। তুমি এৰি যোৱা আজি প্ৰায় 7 বছৰেই হ'ল। আৰু জানা, বাবু এতিয়া ডাঙৰ হ'ল। সি তোমাৰ দৰে বৰ অকৰা। সি মোক তোমাৰ কথা সুধি সুধি মোক বৰ দমোজাত পেলায়। মোৰ হাতত যে উত্তৰ নাথাকে। তোমাৰ অবিহনে জীৱনটো বৰ কষ্ট পাইছো। কেতিয়াবা ৰাতি কেঁচা পানী খায়েই শুই থাকো। কেতিয়াবা আকৌ চাউল নাথাকিলে মই এমুঠি এমুঠিকৈ সাঁচি থোৱা খুঁটকেইটাকে সিজাই খুৱাওঁ। কিবা এটি কৰিবলৈ বিচাৰো, কিন্তু মানুহে মোৰ ওপৰতহে নজৰ দিয়ে। তাক বাহিৰলৈ নিলে সি কিবা কিবি খাবলৈ বিচাৰে, কিন্তু মোৰ হাতত যে পইচা নাথাকে তাক কিনি দিবলৈ। নোৱাৰো, মোৰ বহুত দুখ লাগে জানা। তেতিয়া মই কওঁ, পাপা আহিলে কিনি দিব শুন। সেইবাবে সি তোমাৰ ফটোখন চাই মোক সোধে, তুমি কেতিয়া আহিবা? মই কওঁ, বেছি দিন নাই। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, তুমি আকৌ আহিবা আৰু আমি আগৰ দৰেই সুখী হ'ম। তুমি যিদিনা উভতি আহিবা, মই তোমাক আদৰি আনি মোৰ হৃদয়ৰ এলবামত সজাম। কেতিয়াবা বিষাদগ্ৰস্ত মনে কয় তুমি আহিছা বুলি মই চাই ৰওঁ স্মৃতিৰ পদূলিত। কিজানিবা তুমি আহি জ্বলাবাহি মোৰ আশাৰ নুমাই যোৱা বন্তি গছি।